পত্নীৰ জন্মদিন পাহৰিলে হয় অপৰাধ হ'ব পাৰে 5 বছৰৰ কাৰাদণ্ড জানিলে আচৰিত হ'ব আপুনিও আজব নিয়ম এইখন দেশত পত্নীৰ জন্মদিন পাহৰিলে হয় অপৰাধ হ'ব পাৰে 5 বছৰৰ কাৰাদণ্ড জানিলে আচৰিত হ'ব আপুনিও বিবাহিত লোকসকলে জানে যে পত্নীৰ জন্মদিন মনত ৰখাটো কিমান গুৰুত্বপূৰ্ণ কিয়নো যদি স্বামীয়ে কেতিয়াবা পাহৰি যায় এই সমস্যাতকৈ কম নহয় এনে বহুতো কাহিনী আছে যে স্বামী পত্নীৰ জন্মদিনটো মনত নথকাৰ বাবে ঘৰৰ পৰা পত্নী ওলাই গৈছিল কেতিয়াবা এওঁলোকে কেইবা মাহ ধৰি কথাও নপতাকৈ থাকে কিন্তু এনে এখন দেশ আছে য'ত পত্নীৰ জন্মদিন পাহৰি যোৱাটো এক অপৰাধ ইয়াৰ বাবে আইন প্ৰস্তুত কৰি এটা ব্যৱস্থা কৰা হৈছে আনকি 5 বছৰৰ বাবে কাৰাদণ্ডও বিহা হয় দেশখনত থকা প্ৰতিজন লোকে এই আইন পালন কৰিব লাগে এই আজব আইনখন থকা দেশখন হৈছে সামোৱা ইয়াৰ সৌন্দৰ্যৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত এই দ্বীপটো প্ৰায় অদ্ভুত আইনৰ বাবে সদায় চৰ্চাত থাকে ইয়াত আইনবোৰ অতি কঠোৰ আৰু সেইবোৰ কঠোৰভাৱে অনুসৰণ কৰা হয় যদি ইয়াত এগৰাকী স্বামীয়ে দুৰ্ভাগ্যক্ৰমে তেওঁৰ পত্নীৰ জন্মদিনটো পাহৰি যায় তেন্তে ইয়াক এটা ডাঙৰ অপৰাধ বুলি গণ্য কৰা হয় যদি এজন স্বামীয়ে প্ৰথমবাৰৰ বাবে তেওঁৰ পত্নীৰ জন্মদিন পাহৰি যায় তেন্তে তেওঁক সতৰ্কবাণী দিয়া হয় যদি তেওঁ পৰৱৰ্তী সময়ত একেটা ভুল পুনৰাবৃত্তি কৰে তেন্তে তেওঁ জৰিমনা পৰিশোধ কৰিব লাগিব পাৰে বা কাৰাগাৰলৈ যাব লাগিব পাৰে নিউজ ডেস্ক ৰিপোৰ্ট এক্সপ্লোৰাৰ আসাম